হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে। আমি যি যাই আছোঁ পূৰা ৰেলত যাই আছোঁ, পূৰা ৰেল অহা ৰাস্তা পাইছোঁ। আহি আমি ৰেলত যাম। এতিয়া আমি তো ক'ত যাই আছোঁ আপোনালোকে চাই থাকক শেষলৈকে। তো আমি আপোনালোকক দেখাইছোঁ। তো আজি ভিডিঅ'টো ক'লৈকে ক'ৰ পৰা ক'লৈকে যাওঁ আপোনালোক দেখাইছোঁ তাৰ দৃশ্য সম্পূৰ্ণ আপোনালোকে চাওক। এনেকুৱা লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে। তো আমি এতিয়া ৰেল ৰাস্তা পালোঁ, বহুত দেৰি হৈছে মানে 8টাতে এখন নাপালোঁ আমি, মানে ওলাওঁতে দেৰি হৈ গৈছে মানে চলিমানৰ আমাৰ লগমানৰ। তো আমি ইয়াতে 4জন আছোঁ। তো এতিয়া আমি 4জনে, আমি 3জন যাই আছোঁ, একজন আহি পাইছে পূৰা ৰেল ৰাস্তা। তো এনেকৈ আমি যাই আছোঁ। তো দুখাইছোঁ আপোনালোকক তো বলক চাবলৈ পাৰে আপোনালোকে। আমি ক'ত আহি পাইছোঁ? চিংৰা ষ্টেচন। বৰ্তমান আমি ৰেল ৰখি আছে এটা আমাৰ লগ আহি এনে আগতে। তো আমি এতিয়া আহি পালোঁ। তো এতিয়া ৰেলত ৰাস্তাত আমি সম্পূৰ্ণ উঠিছোঁ ষ্টেচনত। তো আমি ষ্টেচনৰ ইপিনে যাই আছোঁ পূৰা ষ্টেচনত উঠিবলৈ। তো আপোনালোকক দুখাই আছোঁ। আমি 3জন ইয়াৰ পৰা চাব পাৰে, 2জন বাকী একজন ৰখি আছে, সিজন আগতে আহিছে। তো এইজনতো 4জন হয়। তো আমি এনেকৈ যাই আছোঁ আগলৈকে, আৰু ক'ত আছে তেনেকৈ লগ হৈ কিনে গোটেই মানে একলগ হৈ যাই আছোঁ। তো আপোনালোকক দুখাই আছোঁ শেষলৈকে। আমি এতিয়া যাই আছোঁ পূৰা ৰেলত চাব পাৰে। তো যাই যাই বহুত দূৰ পালোঁ, মানে এটা ষ্টেচন আছে আৰু পামাৰ আহি এটা ষ্টেচনে লাষ্ট ইটাই। তো 5টা ষ্টেচন চেৰি আহিলোঁ। এতিয়া লাষ্ট ষ্টেচন আজৰা পাম। আমি আজৰাত উঠিম। তো এতিয়া আজৰা উঠিম না নুমিম? আজৰাত এতিয়া নুমিম আমি। ইয়াৰ পৰা ৰেলখন ৰখিলে তো যাই আছে নেক্সট আৰু অলপ আহিলে ষ্টেচনৰ পৰা। তো যাই আছে এনেকৈ ৰেলৰ ভিতৰত চাব পাৰে। পাহাৰৰ মাজেদি ৰেলৰ ৰাস্তা বনাইছে। তো আজৰা পাম আৰু বেছি দূৰ নাযাওঁ মানে, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ইয়াৰ পৰা। তো আজৰা বেছি দূৰ পাবলৈ নাই আৰু অলপ দূৰ আছে, সোনকালে পাম। তাৰপিছত তাৰ পৰা অলপ বুলিম, তাৰপিছত যদি গাড়ী পাওঁ গাড়ীত উঠিম, তাৰপিছত পাৰ্কক লাগি যাম। যদি পাৰ্কখন চিনি পাওঁ, দোকানখনৰ হৈ আছে আৰু মলবাৰ আছে। তো দুখি আছে আপোনালোকৰ মলবাৰ আছে আৰু কুকুৰ আছে। আমি উঠিছিলোঁ বগৰ পৰা উঠিছে দুজনমান ৰচা কৰে পূৰা বহি আছে। এয়া মাৰামদাৰ ভালকৈ চিনি পাই ইয়াতে বহি আছে যাবা। তো ফাইনেলি আমি আহি পামেই আৰু আমি আৰু এটা ষ্টেচন আছে, ষ্টেচনটো হ'ল আমাৰ আজৰা ষ্টেচন। আৰু সেই আজৰা ষ্টেচনত নামি আমি ডিপোটোলৈ যাম। আৰু তাৰে পৰা আমি তাতে সৰু পাৰ্ক এখন আছে, তাতে ব্লগ বনাম, ব্লগ ভিডিঅ' বনাম। আৰু আপোনালোকে চাই থাকক। চেনেলটোৰ কি নাম আছে? অসম ব্লগাৰ। আমাৰ অসমৰ ইউটিউব চেনেলৰ নাম হ'ল অসম ব্লগাৰ। লাইক কৰিব, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব। আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আমি ওলাইছোঁ আৰু এইটো নতুন আহিছে আমাৰ লগত আজি তিনিজন উঠিছে। আৰু এইপিনে তাৰপৰা পূৰা ভিডিঅ' বনাই আছে। আৰু এইপিনে একজন গেছতে আছে ওপৰত। তো এনেকৈ বহুত 3জন উঠিছে, বাচ্ছাটোৰ লগত 4জন হয়। তো এনেকৈ উঠিছে আৰু আমি 4জন আহিছোঁ তাৰ পৰাই বহুত 3জন উঠি গ'ল, বাচ্ছাটোৰ লগত 4জন। তো মোৰ মাতটো বেছি জোৰকৈ শুনা নাপাব পাৰে, কাৰণ ৰেলখন বহুত জোৰে যাই আছে। তাৰমানে ৰেলখন বহুত জোৰে যাই আছে, সেইকাৰণে মোৰ মাতটো বেছি জোৰে শুনা নাপাব পাৰে আপোনালোকে। তো আমি যাই পাম আৰু বেছি দূৰ নাই, তাৰমানে যাই পাম আৰু। তো ইয়াৰ পৰা মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ ৰেলৰ ভিতৰৰ পৰা। আৰু নেক্সট মাজৰ পৰা অলপ টপিকটো বেছি দীঘলীয়া নকৰিলোঁ। ভিডিঅ'টো বহুত লম্বা হৈ যায়, তাৰমানে বৰিং হৈ যায় না, ভাল লগা হৈ যায় বেছি লম্বা হ'লে। আৰু বেছি ভিডিঅ' এটা দিলে দিব। তো আমি বেছি দূৰ নাই আৰু পাম আৰু এতিয়া যদি ষ্টেচন পাম নুমিম, ইয়াতে পাম আৰু বেছি দূৰ নাই। বলক আপোনালোক ঠিক আছে ক'ব। আমি আহি পালোঁ এতিয়া আজৰা ষ্টেচন। তো আমি এতিয়া আজৰা ষ্টেচনত নুমো আৰু 2জন নুমিল, মই আৰু 2জনমান আছে নুমা। তো নুমি আছোঁ এইপিনে আজৰা ষ্টেচন পূৰা। ৰাস্তাত আমি লাষ্ট ডাবাত উঠিছিলোঁ, লাষ্ট ডাবা এইপিনে আজৰা ষ্টেচন আছে। তো এনেকৈ আমি যাই আছোঁ। তো আপোনাক দুখাই আছোঁ বেছি দীঘল নকৰাকৈ ভিডিঅ'টো। তো বলক চাই থাকক আপোনালোকে। তো এনেকৈ আমি যাই আছোঁ। এনেকৈ যাই আছোঁ।
পাই গ'লোঁ চাবৰে এইখন পাৰ্কখন পাই গ'লোঁ তো এতিয়া কি আছে দেখুৱাই দিছোঁ আপোনালোকক ক'ত আছে পূৰা এনেকুৱা আছে পোষ্টাৰ পূৰা ইফালে আছে বৰটকলা আদা আছিলে ইফালে সেইখন পোষ্টাৰত কিবা আদা চিন নাপায় এনেকুৱা হৈ আছে আৰু এইপিনে পূৰা গেটখন আৰু এইফালে কি আছে কি নাম দেখুৱাই দিছে ইয়াতে আপোনালোকক দেখুৱাইছোঁ এই দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য লিখি দিছে গুৱাহাটী এনেকুৱা আছে আপোনালোকে আহিলেই ৰাস্তাৰ গুৰিতে চাব পাৰে পূৰা এনেকৈ ৰাস্তা কৰি দি গৈছে তো আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ ভিতৰত যোৱা হয় ৰাস্তাৰ গুৰিতে এনেকুৱা পূৰা এনেকুৱা এনে নেচাৰেল জেগা হয় পূৰা ভিতৰত আহি গ'লোঁ আমি পূৰা বহা জেগা আছে টিং দিছে পূৰা আছে এইটো বঢ়িয়া ওপৰত উঠি কিনে চাম আপোনালোকক ওপৰৰ পৰা ভিউ দুখাম আৰু এটা হাৰগিলা মানে বৰটকলা আছে ইয়াতে আপোনালোকক দুখে আছোঁ এইটো পূৰা বনাই দিছে তাৰ পৰা মানা কৰি দিছে কিজানি সেইকাৰণে এচি কৰি লাগিছে পূৰা চাবৰে বহুত ডাঙৰ কৰি মাৰিছে মোৰ চাগে ওখ হ'ব হাইটত মোৰ চাগে ওখ হ'ব নহ'ব মোৰ চাগে ওখ না মোৰ চাগে ওখ হ'ব পূৰা ইয়াতে চিমটো এনেকুৱা বানি দিছে পূৰা মানে দিছে মোৰ চাগে ওখ আছে এনেকুৱা কৈছোঁ আপোনালোকক আৰু এখন কিবা আছে ইয়াতে ফেৰ কিবা বুলি কয় সেইখন কি আছে আৰু এখন ইয়াতে কিবা ৰাখি থৈ দিছে নাও কি বুলি কয় দেখুৱাইছোঁ আপোনালোকক সুধি কিনে সেইখন চাবৰে নাও আৰু পূৰা থৈছে মেচিন আছে পাৰ্চনেলি চৰাই আৰু ইয়াতে উঠিব নোৱাৰে আৰু সেনেকুৱা ইয়াতে মানুহ চলা নাও আছে এনে ৰাখি থৈ দিছে আৰু সেইখন পাৰ্চনেলি কিবা এটা হ'লেই আৰু যেনিবা বিলত দেখি চাই থাকিলে ইয়াতে মানে এটা চাৰ আছে ডাঙৰ তো সেই চাই থাকিলে কিবা হ'লেই দুৰ্ঘটনা সেনেকৈ যায় আৰু জানবা নে কৈছোঁ আৰু নাজানো ইমান সেনেকুৱাই হ'ব চিষ্টেমটো তো এনেকুৱা নুঠে না পূৰা নেচাৰেল সৌন্দৰ্য পূৰা দীপৰ বিলৰ পাৰত এনেকুৱা আছে আৰু ওপৰত উঠি আছোঁ এইপিনে দেখুৱাই আছোঁ আপোনালোকক তো ইয়াৰে ওপৰত উঠি আছোঁ আমি ইয়াৰে পূৰা ওপৰলৈকে যাম আপোনালোকক দেখি আছোঁ ওপৰত যাই কেনেকুৱা লাগে ফাইনেলি আমি ওপৰত পাই গ'লোঁ পূৰা ওপৰত সকলো আছোঁ চাবৰে গোটেইখনে একলগ হৈ ওপৰত নাজাৰা চাইছোঁ পূৰা ওপৰৰ পৰা চাব ল'ব পাৰে আপোনালোকে দেখি আছোঁ আপোনালোকক তো চাব পাৰে আমি গোটেইবোৰে আহিছোঁ তো ভিউ দেখুৱাইছোঁ ওপৰৰ পৰা আপোনালোকক চাওক আপোনালোকে চাব পাৰে এইপিনেৰে যাই সেইপিনে চাব পাৰে আপোনালোকে এইপিনে নাও আছে এইফালে নাও আছে আৰু এইখনো নাওৱে কয় নেকি আমি নাওৱে কওঁ দেচোন যায় বেলেগ নামো হ'ব পাৰে নাজানো এইটো ব'ট কয় নেকি কয় সেইটো নাওৱে কি এটা নাও আমাৰ ভাষাত নাও কওঁ ব'ট নাও ব'ট তো এইপিনে চাব পাৰে পানী পূৰা ইয়ালৈকে আছে আপোনালোক পানী দেখুৱাই আছোঁ কেনে পানীটো পূৰা কিবা আছে সেইকাৰণে পানীটো নালাৰো আপোনালোকে চাবৰে কেনে জাগা আৰু এইপিনে চাবৰে এইখিনি যাই আছে এই মেটেকাখিনি এইপিনে যাই আছে লাহে লাহে তো কেমেৰা গম নাপাব পাৰে মই গম পাইছোঁ ইয়াতে চাব পাৰে আপোনালোকে গম পায় নেকি যাই আছে এইপিনে পটাকতে যাই আছে থৌ আহিছে না সেইপিনে যাই আছে আৰু বহুত ডাঙৰ হয় দীপৰ বিলটো পূৰা একদম আৰু কিছুমান ঠাই বামা পৰিছে পূৰা জাবৰ জোথৰ পৰি এনেকৈ মেটেকা জমা হৈ এনেকৈ ফেলে মানুহে বামা কৰি ফেলিছে জাগাই আৰু বহুত দূৰ আছে এনেকৈ দেখা নাযায় ইপিনে
বহুত দূৰ আছে একদম এইপিনে চাব পাৰে ৰাস্তাৰ কাষত আৰু এইখিনি এইপিনে আমাৰ পিনে আহি আছে পূৰা সিফালে যাই আছে সিফালত দেখি যাই আছে মেটেকাখিনি পূৰা এটা কি বুলি ক'ব পূৰা 100 মিটাৰমান সেনেকৈ মেটেকা ইপিনে যাই আছে 100 মিটাৰমান হ'ব চাগে দীঘল এনেকৈ ডাঙৰকৈ যাই আছে আৰু এনেকৈ এনেকৈ চাব পাৰে মেটেকা আৰু এইপিনে বহি আছে পাৰ্কৰ পৰা আহি অলপ দূৰত ইফালে দেখি আহি ইপিনত দেখি এইপিনে চাব পাৰে মন্দিৰ এটা আছে এইপিনে শিৱ বাবা ইয়াতে বহি আছে দূৰত চিমেণ্টৰ বানাই দিছে শিৱ বাবা বহি আছে আৰু এইপিনে মন্দিৰ আপোনালোকে আহিব পাৰে মন্দিৰলৈ ভাঙৰা গোঁসাই মন্দিৰ বোলে ইয়াতে নামটো সেনেকুৱা এইটো মন্দিৰ আপোনালোকে আহিব পাৰে আৰু আপোনালোক দেখুৱাইছোঁ ওপৰৰ পিনে এইটো মন্দিৰটো আৰু এইপিনে আপুনি ওপৰৰ পিনে এইপিনে যাব পাৰে এইপিনে পাৰ কৰি আপোনালোক দেখুৱাই যাইছোঁ ইয়াতে পূৰা মাছ মাৰিছে নাও চাব পাৰে আপোনালোকে নাও ধুই আছে ৰং কৰি আছে মাছ মাৰি ইয়াতে আৰু ইয়াতে ওপৰত মাছ আছে ইয়াতে চাব পাৰে বজাৰ মাছ চাছ পোৱা যায় ইয়াতে পাৰে বজাৰ এনেকুৱা কৈ আছে আৰু চাৰিওপিনে এনেকৈ গাড়ীৰ ওপৰত উঠে পাৰ্কত এনেকৈ পূৰা দীপৰ বিল চাইডত ৰাস্তাৰ ওচৰত এনেকুৱা আৰু ইয়াতে নাৰিকল পূৰা পোৱা যায় নাৰিকল বেছি আছে ইয়াতে পূৰা নাৰিকল বেছি আছে আপোনালোকে আহি দেখাব পাৰে তো এইপিনে চাব পাৰে পাৰ্কখনৰ এইপিনে তো হেৰি হোটেল আছে এইপিনে খাব পাৰে তো আমি লৈ গৈছোঁ এনেকৈ দিয়ে খাব লাগছে আৰম্ভ কৰিছে কোনে জাষ্ট এইপিনে খাই আছে পূৰা কেনে আৰু এইপিনে আছে তো এতিয়া নতুন কাৰণে তাতে গৈছে দুজন তো এনেকৈ আমি খাই লৈ যাই আছোঁ বোলো হৈ গ'ল পূৰা গোটেই মানে খাওয়া দাওয়া পূৰা হৈ গ'ল তো আৰু এইফালে চাবে থামনেলৰ কাৰণে ফটো মাৰি আছে থামনেলৰ কাৰণে ফটো লয় বোলে ইয়াতে গেটত সি তাৰপিছত ফটো লয় তাৰপিছত ফটো চটো দি কিনে এনেকৈ ঘৰত যাম তো মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব লৈছোঁ তো মোৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বেছিকৈ তো এইখিনিতে মোৰ ভিডিঅ' সামৰিব লৈছোঁ তেতিয়া বাই বাই টাটা